মোৰ উন্নতি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি নাৰ্ছ ডে 2 নম্বৰ দিন, আৰু আজি আমি স্কুলত ভালদৰে নাৰ্ছ ডে চেলিব্ৰেট কৰিম। আৰু যোৱাকালি নাৰ্ছ ডে 1 ভিডিঅ'টি ব্লগটো যদি আপোনালোকে চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক আছে, আপোনালোকে চাব পাৰে। আৰু আজিও বহুত কিবাকিবি কম্পিটিশ্যন আছে, আৰু কেনেকৈনো আমি নাৰ্ছ ডে চেলিব্ৰেট কৰোঁ আপোনালোকে সম্পূৰ্ণৰূপে ভিডিঅ'টি চাব। যিমান পাৰি হ'ব মই দিব চেষ্টা কৰিম, আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি চাব। আৰু এতিয়া মই অলপ সোনকালে ওলালোঁ, কাৰণ এতিয়া ৰংগুলি কম্পিটিশ্যন আছে, আৰু কম্পিটিশ্যনত মই আৰু মোৰ বান্ধৱী অৰ্গেনাইজাৰ হিচাপে আছোঁ। সেইকাৰণে সোনকালে যাই আমি ৰংগুলি কম্পিটিশ্যনটো ষ্টাৰ্ট কৰিব লাগিব, আৰু তাৰপিছতে বাকীবিলাক আৰম্ভ হৈ যাব। আৰু তেনেকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব, আৰু কিবা পুৰণি কমেণ্টত জনাব, আৰু ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। চ' এয়া ৰংগুলি কম্পিটিশ্যন ষ্টাৰ্ট হৈ গ'ল। এয়া অবিস্মিতা আৰু দেৱলীনাই ধুনীয়াকৈ আঁকি আছে, আৰু এইফালে এই দুইজনী হৈছে ৰিমি আৰু সঞ্জনা। ইহঁত দুটা এটা গ্ৰুপত আছে আৰু ধুনীয়াকৈ আঁকি আছে। আৰু এইটো আঁকিছে ৰীমা আৰু দীপাঞ্জলি আঁকিছে। দীপাঞ্জলি ইফালে চোৱা, এইজনী আৰু ৰীমা আঁকিছে। এইটো বনমিলি আৰু এয়া কিৰুমণি আঁকিছে। অনুভৱ কেনেকুৱা ফিলিংছ কেঁচা মজা চাউল গাইছ, ইমান ধুনীয়াকৈ আঁকিছে ইহঁতে। য়েছ য়েছ য়েছ। আৰু ফাইনেলি গোটেইকেইজনীৰে কমপ্লিট হ'ল অঁকাটো, আৰু এতিয়া নেক্সট কম্পিটিশ্যনবিলাক ষ্টাৰ্ট হ'ব। এয়া মই আপোনালোকক অকণমান ডেক'ৰেশ্যনটো দেখাই দিছোঁ। ইমান ধুনীয়াকৈ মানে সজোৱা হৈছে গোটেই হলটো, আৰু এয়া চাওক সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে, আৰু ধুনীয়াকৈ সজোৱা হৈছে হলটো। আৰু এতিয়া প্ৰগ্ৰেমবিলাক ষ্টাৰ্ট হ'ব। আৰু এয়া লেম্প লাইটিং হৈ গ'ল, আৰু এই ফটোখনত যে আছে এখেতে হৈছে ফ্লৰেন্স নাইটিংগেল। এখেত নাৰ্ছৰ জন্মদাতা হয়, আৰু এওঁৰ জন্মদিনটোতে ইণ্টাৰনেশ্যনেল নাৰ্ছ ডে চেলিব্ৰেট কৰা হয়। হৈছে স্কুল অফ নাৰ্ছিং যোৰহাট তিতাবৰৰ ৰেচপেক্টেড মেমসকল, আৰু তেওঁলোকেও নাৰ্ছেছ ডে বুলি অকণমান নাচি দিলে। আৰু এয়া কম্পিটিশ্যনবিলাক ষ্টাৰ্ট হৈ গ'ল। গীত ডেন্স এইবিলাক সকলো হ'ব এতিয়া। মই ডিষ্ট্ৰিবিউশ্যনত আছিলোঁ, আমি গোটেইকেইটাই, সেইকাৰণে গোটেইকেইটাই চাহৰ ব্যৱস্থা এইবিলাকত লাগি আছিলোঁ। এয়া আকৌ গ্ৰুপ ডান্স ষ্টাৰ্ট হৈ গ'ল। আৰু এওঁলোক হৈছে আমাৰ ছিনিয়ৰ বা গ্ৰুপ ফটো উঠি আছিলে। আৰু শেষত গৈ আমি সকলোৱে লগ লাগি ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটি গাই আজি এই প্ৰগ্ৰেমটি শেষ কৰিলোঁ। আৰু
এনেকৈ গৈ গৈ আজিৰ স্কুল অফ নাৰ্ছিং যোৰহাট তিতাবৰত ইণ্টাৰনেশ্যনেল নাৰ্ছেছ ডে হিচাপে যি প্ৰগ্ৰেম ষ্টাৰ্ট হৈছিলে সেইটো সমাপ্ত হ'বলৈ হ'ল আৰু সকলো প্ৰগ্ৰেম শেষ হোৱাৰ পিছত লাষ্টত যে আমি এনেকৈ ডেক বজাই আমাৰ এণ্ডিং কৰোঁ গোটেই প্ৰগ্ৰেমৰ সেইটো মানে খুবেই ভাল লাগে গোটেইবিলাকে লগ লাগি ধুনীয়াকৈ এবাৰ নাচোঁ ফূৰ্তি কৰোঁ ধেমালি কৰোঁ আৰু এনেকৈ আজি আমাৰ ইণ্টাৰনেশ্যনেল নাৰ্ছ ডে আমি চেলিব্ৰেট কৰিলোঁ আশা কৰিছোঁ আপোনালোক সকলোৱে মোৰ এই ভিডিঅ'টি চাই ভাল পালে আৰু প্লিজ ভিডিঅ'টি ভাল পালে যদি লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই